নমস্কাৰ বন্ধুসকল, ইডুটিটছ আসামলৈ আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। আজিৰ ভিডিঅ'টিত আমি অসমীয়া সাহিত্যৰ ওপৰত কিছুমান মৌলিক প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথম প্ৰশ্ন হ'ব, অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব খ্ৰীষ্টীয় নৱম-দশম শতিকা মানত। খ্ৰীষ্টীয় নৱম-দশম শতিকা মানত অসমীয়া ভাষাৰ উৎপত্তি হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাটখনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল? উত্তৰ হ'ব ভৰালৈ যিদিনা নামিব সৰগ, আৰু নাট্যকাৰ আছিল সত্যপ্ৰসাদ বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, বন্দকী ছন্দেৰে নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন? উত্তৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ হ'ব কৃষ্ণকান্ত সন্দিকৈ। তেখেত 1948 চনৰ পৰা 1957 চনলৈ উপাচাৰ্য পদত আছিল। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশৰ সুৰকাৰ কোন আছিল? উত্তৰ হ'ব কমলা প্ৰসাদ আগৰৱালা। পৰৱৰ্তী প্ৰশ্ন, প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব মাধৱ কন্দলী। পিছৰ প্ৰশ্ন, মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতাজনৰ নাম কি? উত্তৰ হ'ব ৰাম সৰস্বতী। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন, কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ হ'ব শ্ৰীধৰ কন্দলী। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব আনন্দৰাম বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া লেখিকাগৰাকীৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ব পদ্মাৱতী দেৱফুকননী। পৰৱৰ্তী প্ৰশ্ন, বিন বৰাগী কবিতা পুথিৰ ৰচক কোন? আৰু শুদ্ধ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পিছৰ প্ৰশ্ন, সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ হ'ব বনফুল। 1952 চনত এই কিতাপখনে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল, আৰু কিতাপখনৰ লিখক আছিল যতীন্দ্ৰনাথ দুৱৰা। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ হ'ব ধৰ্মপুস্তক। লিখক আছিল আত্মাৰাম শৰ্মা। পৰৱৰ্তী প্ৰশ্ন, বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি? উত্তৰ হ'ব দহি কতৰা আৰু কেতেকী। পৰৱৰ্তী প্ৰশ্ন, 1979 চনত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰ বাবে। উপন্যাসখনৰ নাম কি? উত্তৰ হ'ব মৃত্যুঞ্জয়। মৃত্যুঞ্জয়ৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব ল'ৰা বন্ধু। ল'ৰা বন্ধু উপন্যাসখন 1888 চনত প্ৰকাশ হৈছিল, আৰু সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? উত্তৰ হ'ব দ্য আছাম ট্ৰিবিউন। 1946 চনত ৰাধা গোবিন্দ বৰুৱাৰ দ্বাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত হৈছিল এই বাতৰি কাকতখন, আৰু প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। পৰৱৰ্তী প্ৰশ্ন, আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি? উত্তৰ হ'ব পদ্মনাথ গোহাঞি বৰুৱাৰ ভানুমতী। ভানুমতীক আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাস বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈক কি ছদ্ম নামেৰে জনা যায়?
আৰু উত্তৰ হ'ব নীলা বাইদেউ। ইয়াৰ পিছৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন থকা প্ৰথম পুথিখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব চতুৰ্দশ শতিকাত ৰচিত হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া কল্পবিজ্ঞান ভিত্তিক উপন্যাসখন কি? উত্তৰ হ'ব অপদাৰ্থ আৰু লিখক আছিল নৱকান্ত বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, বন ফৰিঙৰ ৰং কবিতা পুথিখনৰ লিখক কোন? বন ফৰিঙৰ ৰং কবিতা পুথিখনৰ লিখক হ'ল ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। পৰৱৰ্তী প্ৰশ্ন, চীনা আক্ৰমণৰ পটভূমিত ৰচনা কৰা হতাশিনী নামৰ উপন্যাসখনৰ লিখক কোন আছিল? আৰু শুদ্ধ উত্তৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আজিলৈ ইমানেই। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। ধন্যবাদ।